সমাপন জনাই আমাৰ যেহেতু সকলো সন্মানীয় চিকিৎসকসকল আহি উপস্থিত হৈছে, গতিকে পলম নকৰি
আমাৰ ইয়াত খেৰণি অডিটৰিয়াম হলত এই প্ৰাংগণত বিনামূলীয়া স্বাস্থ্য শিবিৰ এটা আয়োজন কৰা হৈছে ফ্ৰী হেল্থ কেম্প আৰু এই ফ্ৰী হেল্থ কেম্পত হাজী আব্দুল মজিদ মেমৰিয়েল হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ হাম হস্পিটেল বুলি আমি সকলোৱে গম পাওঁ এই হস্পিটেলৰ প্ৰায় সকলো জ্যেষ্ঠ চিকিৎসকসকল আজি ইয়াত উপস্থিত হৈছে বিগত কেইবাদিন ধৰি আমি তেনেকুৱা যোগসূত্ৰ ৰাখি আলোচনা বিলোচনা কৰাৰ অন্তত আমাৰ ইয়াত স্থানীয়ভাৱে এই কেম্প আয়োজন কৰাত কাৰ্বি আংলং হিন্দীভাষী ছাত্ৰ সন্থা অসম গোৰ্খা সন্মিলন অসম কলা কেন্দ্ৰ আৰু খেৰণি সাংবাদিক সন্থা সকলো কৰ্মকৰ্তা বন্ধুসকলে ইয়াত সহযোগিতা আগবঢ়াইছে সকলোৱে আমি মিলিখিনিটো আয়োজন কৰিছোঁ আৰু আমাৰ কপিলি পৰিষদীয় সমষ্টিৰ লগতে আমৰেং পৰিষদীয় সমষ্টিৰ হাৱাইপুৰ মৌজা অন্তৰ্গত বিভিন্ন এলেকাত আমি যোৱা কিছুদিন ধৰি ৰাইজক খবৰবিলাক দিছোঁ সকলোৱে ভাল পাইছে আৰু সকলোৱে আগ্ৰহী যে এনেকুৱা বিনামূলীয়া চিকিৎসা শিবিৰ আমাৰ মাজত হৈ থকাটো প্ৰয়োজন আছে কাৰণ আমাৰ মাজত যিসকল লোক সাধাৰণ শ্ৰেণীৰ যিসকল লোক আছে সকলোৱে হয়তো উন্নত মানদণ্ডৰ যিটো চিকিৎসা ল'বৰ বাবে বাহিৰলৈ যোৱাৰ বাবে কেতিয়াবা অসুবিধা অনুভৱ হয় যদিও আমাৰ বিভিন্ন ধৰণৰ তেনেকুৱা স্বাস্থ্যৰ ক্ষেত্ৰত সেৱা আগবঢ়াই দিয়াৰ ব্যৱস্থাবিলাক আমাৰ মাজত আছে তথাপিও এনেকুৱা কেম্প পাতিলে এটা আৱেৰনেছ টাইপো হয় সজাগতাও এটা হয় স্বাস্থ্যৰ প্ৰতি গতিকে আমি আয়োজন কৰিছোঁ আৰু পুৱাৰ ভাগৰ পৰাই ৰাইজ ইয়াত আহি আছে আৰু আজি গোটেই দিনে ইয়াত এই বিনামূলীয়া চিকিৎসা সেৱাটো চলি থাকিব আৰু ইয়াত বিভিন্ন শ্ৰেণীৰ যিসকল ডক্টৰসকল আছে গাইনো ডক্টৰ চাৰ্জন ডক্টৰ বিভিন্ন শিতানৰ যিসকল আছে তেওঁলোকে সকলোৱে ইয়াত উপস্থিত হৈছে ইতিমধ্যে আগবাঢ়িছে আমি এনে অনুমান কৰিছোঁ প্ৰায় 1000 মান তেনেকুৱা ৰাইজ আজি ইয়াত এই চিকিৎসা শিবিৰ জৰিয়তে সেৱা ল'বৰ বাবে সক্ষম হ'ব Misalnya ya lususu hansi nyai langdun mati ya kisah jurding piklo la puang pong isu kukarti amar la sidak aki joy pen lain pulo la snai dun lo lang kilang mita misian le kilang ta dowai pini la son chenam dak dowai anta duma tidak dowai nampon lo kijoy galim dowai anta aki joy lo kilang ta aki joy le kilang ta misian lo Kamu dokter orang lagi lagi. Child specialist doctor orang sikilang. মই আপোনালোকক ধন্যবাদ দিওঁ যেটো হেৰি কৰাৰ কাৰণে আৰু মই মোৰ ফ্যামিলিক লৈ আহিছোঁ চেকআপত বহুত ভাল লাগিলে এই আয়োজনটো বিনামূলীয়া ঔষধ দি আছে বিনামূলীয়া চিকিৎসা বহুত ভাল লাগিল এইটো কোনজন ডক্টৰক দেখালে মই লাংথাছা ডক্টৰক দেখালোঁ মেডিচিন ডক্টৰক Thank you.